গুড মৰ্ণিং এভৰিৱান। আজি দিনটোৰ আৰম্ভণি প্ৰায় 4:30মান বজাতে হৈছে। পিছৰে উঠিলোঁ, বাহিৰৰ দৃশ্য, তাৰপিছত মই ষ্টাডি কৰিলোঁ। 5:40 মানলৈকে পঢ়িছোঁ। ইয়াতে মই ভকেবুলাৰী লাৰ্ণ কৰি আছিলোঁ। এইফালে মই ৰন্ধা-বঢ়াত আহিলোঁ। এয়া মই ভাত বনাই আছিলোঁ, ব্ৰেকফাষ্ট ৰাতিপুৱাৰ। ঘৰৰ সকলোখিনি কাম-কাজ কৰি মেলি আজৰি হৈ কিনে এতিয়া পঢ়িবলৈ লৈছোঁ। প্ৰায় 10:30মান বাজিছে। ৰাতিপুৱা 6টামান বজাতে পৰা আৰম্ভ কৰিছিলোঁ। 10টা বাজি গৈছে। ভাত ৰন্ধা, বাচন ধোৱা, চাহ কৰা সেইখিনি কৰি মেলি। সন্ধিয়া মই ৰিবনিং কৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰায় 4:30মান বাজিছিল সেই সময়খিনিত।
এতিয়া বতৰটো বহুত বেছি ভাল হৈ গৈছে, মানে ঠাণ্ডা পৰিল।